So guys, ako আপোনালোকক গধূলিকে লগ পাইছো আৰু এতিয়া মই ৰেডি চেডি হৈ ললো আৰু এতিয়া নাচিবলৈ যাম তিৰোতাবিলাক মিলি কিনে আমি বিয়াং বিহু নাচিম সো মই লৈছিলো এয়া এটা লৈ লৈছো আৰু বলক সকলোকে দেখাই যাম আন্ধাৰে হ'ল তে গৈছো আৰু মই এটা মানে ভাতে কৰা খালো সেইটো কাৰণে মই লিপষ্টিকটো লগোৱা নাই তো এতিয়া লিপষ্টিকটো লগাই লম ইমান ফুপা মানুহ হৈছে আৰু আমাৰ ইয়াত জাগা নাই একেবাৰে জাগা কম ফুল হৈ গৈছে এয়া কেনেকৈ দেখা আপোনালোকক এয়া সভাৰ্থনা জনাব বিচাৰিছো আমি প্ৰথমে সভাৰ্থনা জনাব বিচাৰিছো শ্ৰীযুক্তা মানৱী দাস ডাঙৰীয়ানী বাইদেউ সেইকাৰণে মই তেখেতসকলক যুৱ প্ৰজন্মক অনুৰোধ কৰিছো মই ৰাখিব পাৰোঁ কাৰণ মই বহুখিনি যুৱ প্ৰজন্মক ধমকিও দিওঁ মই ব্যৱসায় সূত্ৰে আমি বহুখিনি যুৱক মোৰ লগত থাকে বা ইয়াৰ লগতো বেছিভাগ থাকে মই ধমকিও দিওঁ তহঁতে বেয়ালৈ নাযাবি সেইকাৰণে মই আচলতে অনুৰোধ কৰিছো যে দিনত হ'ব লগা অনুষ্ঠানসমূহত যি ধৰণৰ অনুষ্ঠান হয় পূজা হ'লে পূজাৰ সাজপাৰ পিন্ধক ফলাফল ঘোষণা কৰি মই সন্মানীয় বিচাৰক পুৰাণ কমল ডাঙৰীয়াক মঞ্চলৈ লৈ গৈছো
ইয়াতে গাঁৱতে নাচোতে ভুল হ'ব পাৰে এই আমাৰ হৃদয় আপোনালোকক নমস্কাৰ কৰি জনাইছে যে কিবা ভুলৰে মাফ কৰিব এয়া হৈছে মাইনুল খান আহোম সম্প্ৰদায়ৰ এটা লোকনৃত্য আমি 2016 চনত থাইলেণ্ডত অনুষ্ঠান পৰিৱেশন কৰি অসমলৈ গৌৰৱ কৰিছিলোঁ গাইজ আজি ভিডিঅ'টো ইমানখিনি আছিলে কেনেকুৱা লাগিলে জনাব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিব বাই বাই